বিধায়ক মৃণাল শইকীয়াক উভতি ধৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। মৃণাল শইকীয়াৰ যিটো সমষ্টি তাত ৬-৭% মুছলমান মানুহ আছে, তেওঁ ১.৫ লাখ ভোটত লিড ল'ব পাৰিব নে? চুমটাইতকৈ নলপুৰী সমষ্টিত অধিক ভোট পাব বিজেপিয়ে। সেই সমষ্টিটো মোৰ এটা আশা আছে যে মই ৭০,০০০ ভোটত লিড ল'ম। দিছপুৰত তুংগত মন্ত্ৰী বিধায়কৰ কাজিয়া। এইবাৰ বিধায়ক মৃণাল শইকীয়াক উভতি ধৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মতে খুমটাই সমষ্টিতকৈ বেছি ভোট লাভ কৰিব নলবাৰী সমষ্টিত। ২৫% মুছলমান ভোট থকা নলবাৰী সমষ্টিত অধিক লিডত থাকিব বিজেপি। এক প্ৰকাৰে বিধায়কগৰাকীক সমালোচনাৰে থকা সৰকা কৰিলে কেবিনেট মন্ত্ৰীগৰাকীয়ে। এদিনৰ পূৰ্বে মন্ত্ৰীগৰাকীক বিধায়ক মৃণাল শইকীয়াই মুখত লেকাম লগাবলৈ মুখ্যমন্ত্ৰীক জনাইছিল আহ্বান, আৰু ইয়াৰ পিছতেই বৃহস্পতিবাৰে দিছপুৰত বিধায়ক শইকীয়াক সমালোচনাৰে থকা সৰকা কৰা দেখা যায়। মই যিটো সমষ্টিত বিধায়ক, সেই সমষ্টিটোত প্ৰায় ৫০,০০০ মুছলমান মানুহ আছে। ২৫% ভোটাৰৰ 25% মুছলমান মানুহ আছে। সেই সমষ্টিটোতো মোৰ এটা আশা আছে যে মই ৭০,০০০ ভোটত লিড ল'ম। মৃণাল শইকীয়াৰ যিটো সমষ্টি তাত ৬-৭% মুছলমান মানুহ আছে, তেওঁ ১.৫ লাখ ভোটত লিড ল'ব পাৰিব নে? ইফালে মন্ত্ৰীগৰাকীয়ে পুৰণি বিজেপি আৰু ন বিজেপিৰ প্ৰসংগত পুনৰ কয় যে দলৰ বাবে সমৰ্পিত প্ৰত্যেকজন কৰ্মীৰ প্ৰতি শ্ৰদ্ধা আছে, কিন্তু মৃণাল শইকীয়াৰ কথাবোৰৰ পৰ্যালোচনা ৪ জুনত কৰিব বুলি উল্লেখ কৰি মৃণাল শইকীয়াক হুংকাৰো দিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। মই কি কৈছোঁ? মই কৈছোঁ কৰ্মৰ কথা। মই কৈছোঁ কৰ্মৰ কথা যে দলত যোনে কাম কৰে, দলত যোনে ত্যাগ কৰে, দলত যোনে সমৰ্পিতভাৱে কাম কৰে, তেওঁক আমি সন্মান দিব লাগে আৰু তেওঁৰ প্ৰতি আমাৰ দায়িত্ব আছে। এতিয়া কিছুমান তেওঁ যদি নিজকে তাৰ মাজত ভাবি লৈছে তেওঁৰ কথা মইতো আৰু ক'বলগীয়া নাই, কিন্তু মোৰ স্পষ্ট কথা যে তেখেত এজন জ্যেষ্ঠ বিধায়ক, দলৰ জ্যেষ্ঠ নেতা। তেওঁ কোৱা কথাখিনি মই ৪ তাৰিখে পৰ্যালোচনা কৰিম। অন্যহাতে মৃণাল শইকীয়াৰ 8 PM ফেচবুক পোষ্টক ইমান গুৰুত্ব দিব নালাগে বুলিও কটাক্ষ কৰিলে মন্ত্ৰীগৰাকীয়ে। এগৰাকী সতীৰ্থ বিধায়কে শইকীয়াৰ 8 PM ফেচবুক পোষ্টক গুৰুত্ব নিদিবলৈ অনুৰোধ জনাইছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক। মৃণাল শইকীয়াই 8 PM পোষ্টটো খুব বেছি চাব নালাগে, গুৰুত্ব দিব নালাগে। এইটো আগতে এজন বিধায়কে কৈ দিছে, তেওঁ 8 PM এটা পোষ্ট দিয়ে আৰু 8 PM বুলি পোষ্ট দিয়ে, সেইটো ক'ত গুৰুত্ব দিব নালাগে বুলি 8 PM দিছে। ভূপেন বৰাই কৰা সমালোচনা সম্পৰ্কতো মন্ত্ৰীগৰাকীয়ে উত্তৰ দিয়া দেখা গ'ল। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মতে ভূপেন বৰা এগৰাকী হতাশাগ্ৰস্ত মানুহ। হতাশত পৰি ভূপেন বৰাই মাজে মাজে কবিতাও লিখে বুলি সমালোচনা কৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। ভূপেন বৰা হ'ল এজন হতাশগ্ৰস্ত মানুহ আৰু তেওঁ মাজে মাজে কবিতা লিখে, আৰু আপোনালোকৰ কথাটো ভূপেন বৰাই সদায় মিডিয়াত এটা হাইলাইট লৈ থাকিবৰ কাৰণে কাম কৰে। সেইকাৰণে কেতিয়াবা কবিতা লিখে, কেতিয়াবা চায়েৰী মাতে, কেতিয়াবা অদ্ভুত কিছুমান কথা কয়, বুটাম ছিঙি দিয়ে, এই ধৰণৰ কামবিলাক কৰি থাকে। মুঠৰ ওপৰত মৃণাল শইকীয়াই বাৰুকৈয়ে একোলা ল'লে কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক। পুনৰ বিজেপিৰ প্ৰসংগৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক কথাৰ লেকাম লগাবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনোৱাৰ পিছতে এইদৰে পুনৰ চৰ্চালৈ আহিছে ন বিজেপি পুৰণি বিজেপিৰ প্ৰসংগ। যোন মানে উদ্ভট মানুহ, সিটো সদায় উদ্ভট। এতিয়া অনুশাসন ল'লৈ সি গালি পাৰি আকৌ এটা বেলেগ এটা কথা ক'ব। গতিকে অনুশাসনটো বেলেগ বস্তু। অনুশাসনটো হ'ল জন্মৰ পৰা শিকা বস্তু, মানুহজনৰ দেহত থকা বস্তু। অনুশাসনটোতো আমি ল'ব লাগিব, কাৰণ বেলেগে যাতে আৰু এনেকুৱা কাম কৰিবলৈ সাহস নকৰে, তাৰ কাৰণে অনুশাসন ব্যৱস্থা হ'ব। বছৰ মূৰত 5 দিন বিজেপি কৰিব। তেওঁ যদি কয় যে মই 50 চনৰ পৰা বিজেপি কৰি আছোঁ আৰু মই 2015 চনত আহি 24 ঘণ্টাই বিজেপি কৰিম, মোৰ যিমান সময়ৰ মূল্য আৰু যিমান ঘণ্টা যিমান মিনিট মই দলটোক দিছোঁ, তেওঁলোকে দিছে নেকি? গতিকে দলটোক কিমান ত্যাগ কৰিছে, কিমান দিছে, তাৰ ওপৰতে দলটোত জ্যেষ্ঠতা, দলটোৰ দলটোৰ প্ৰতি সমৰ্পণ ওলাব। ব্যুৰো ৰিপৰ্ট, Sach, দ্য ৰিয়েলিটি।